সকলোৱে ইতিমধ্যে গম পাইছে যিটো কনজিউমাৰ ইণ্ডেক্স প্ৰাইচ ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ তেওঁলোকৰ ডিচেম্বৰৰ যিটো 2024 চনৰ ডিচেম্বৰ মাহৰ সূচকাংক প্ৰকাশ পাইছে আৰু প্ৰকাশ পোৱাৰ পিছত বহুতৰ মানে এটা কুৱেশ্যন আহিছে যে তেওঁলোকৰ যিটো চেলেৰি সেই চেলেৰিটো 2% বাঢ়িব নে 3% বাঢ়ে আপোনালোকে ভালকৈ জানে যে এই যিটো ডাটা থাকে ইয়াৰে যিটো ডাটা থাকে এই ডাটাটো আপোনাৰ দৰমহা বৃদ্ধিৰ লগত পোনে পোনে সংলগ্ন হৈ থাকে কাৰণ এই যিখিনি ডাটা এই ডাটাখিনি আপোনাৰ ইনফ্লেশ্যনৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই বনোৱা হয় আৰু ইয়াতে আপোনালোকে দেখিছে যে আগতে যিটো আছিলে আমি কথাখিনি আলোচনা কৰিম যিটো 2% বাঢ়িব নে 3% বাঢ়িব পাৰে ইয়াতে কথাটো হৈছে যে আগৰ যিটো আছিলে নৱেম্বৰ মাহৰ সেইটো 144.5 আৰু ডিচেম্বৰ মাহৰ যদি চাই তেতিয়াহ'লে 143.7 আৰু যদি তুলনা কৰোঁ তেতিয়াহ'লে ডিচেম্বৰ মাহত কমিছে অৰ্থাৎ 0.8% কমিছে আৰু কমাৰ কাৰণে 143.7 হ'ল আৰু এই 143.7টো আমি ডিএ কেলকুলেশ্যন বঢ়াই দিয়াৰ লগে লগে আমি নতুনকৈ যিটো ডাটা পাইছিলোঁ সেই ডাটাটো হৈছে আপোনাৰ 0.01% কমি গৈছিলে 56 হোৱাৰ হ'বলৈ এতিয়া চাওক অকণমানৰ কাৰণে 56 নহ'ল আৰু ৰাউণ্ড ফিগাৰ হিচাপে ধৰিলে 56 হিচাপে ধৰিলে 3% বাঢ়ে কিন্তু 3% হ'বলৈ মাত্ৰ 0.01% এটা থাকি গ'ল এতিয়া এইটো সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিব কেন্দ্ৰীয় চৰকাৰৰ হাতত তেওঁলোকে কেনেদৰে এই কথাটো কনচিডাৰ কৰে 0.01টো যদি কনচিডাৰ কৰে অৰ্থাৎ 56 যদি তেওঁলোকে কাউণ্ট কৰে তেতিয়াহ'লে আপোনালোকৰ দৰমহা 3% বাঢ়িব অৰ্থাৎ যোৱাবাৰ যিমান বাঢ়িছিলে সিমানেই বাঢ়িব আৰু যদি আপোনালোকৰ এই 56 নধৰি পেলাই যদি 55.99 ধৰে তেতিয়াহ'লে কিন্তু আপোনাৰ 2%হে দৰমহা বাঢ়িব আৰু এইটো কথা ভালকৈ জানে আপোনালোকৰ যিটো বেচিক পে' থাকে যদি কোনোবা এজন এমপ্লয়ীয়ে তেওঁ যদি 50,000 টকা বেচিক পে' পায় তেতিয়াহ'লে তেওঁৰ 1,000 টকা বাঢ়িব যদি 2% হয় আৰু 3% হ'লে তেওঁৰ তাতকৈ বেছি বাঢ়িব অৰ্থাৎ 50,000 টকা 3% তেওঁৰ বাঢ়িব যদি 3% হয় কিন্তু 2% হ'লে 50,000 টকাৰ 2% 1,000 টকা হয় তো সেইকাৰণে এই যিটো ডাটা থাকে এই ডাটাটো ডিৰেক্টলি দৰমহাৰ লগত সংলগ্ন হৈ থাকে কাৰণ এইটো ইনফ্লেশ্যনৰ ওপৰতেই নিৰ্ভৰ হৈ কথাখিনি ডিপেণ্ড হৈ থাকে